পাম বুলি গৈ থকা সময়ছোৱাত বহুত আমেজদায়ক লাগে, কিন্তু পাই হেৰুৱাৰ বহুত বেদনাদায়ক। বুজি পাইছেই চাগে। চ' কাৰোবাক প্ৰেম ভালপোৱা জছৰ আগত, মনৰ কথা কোৱাৰ আগত পোনপ্ৰথমতে সেইজনৰ লগত বন্ধুত্ব কৰাটো খুবেই প্ৰয়োজনীয়। চ' বন্ধুত্ব কৰক, চেষ্টা কৰক ভাল বন্ধু হ'বলৈ, কিয়নো বন্ধুৰ পাছত ভাল পোৱাত বহুত সুন্দৰ হয়, ৰিলেশ্যন ষ্ট্ৰং হয়। কিন্তু ভালপোৱা হেৰাই যোৱাৰ পাছত বন্ধুত্ব কৰাটো অসম্ভৱ। প্ৰায় প্ৰতিজন মোবাইলত এনেকুৱা এটা নম্বৰ থাকে যিটো নম্বৰ ডিলিট কৰিবলৈ মন নাযায় আৰু যিটোত ফোন কৰাৰ অধিকাৰ হেৰাই যায়। আনৰ দুখ সিহঁতেহে বুজে, যিয়ে নিজৰ দুখৰ চকুলো লুকুৱাই হাঁহিব শিকে।